নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আকৌ আহিছোঁ। হয় বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে মই এটা সৰু ইনকিউবেটাৰ মেচিনত মই আজি আৰাৰ লেয়াৰ কণী মই আজি হেচিং কৰিছোঁ। আজি প্ৰথম মই হেচিং কৰিছোঁ আৰু মই ইনকিউবেটাৰটো মোৰ এজন বাইদেউৰ পৰা মই যিটো নেকি মাছৰ কাৰ্টুনত বনায় সেইটো মই খুজি আনিছোঁ। হয়, তেওঁ নিজেই বনাইছিলে সেই মেচিনটো আৰু তেওঁৰ ছাকচেছফুলো হৈছে। সেইটো কাৰণে তাৰমানে মই সেই মেচিনটো কেইদিনমানৰ কাৰণে মই ট্ৰায়েল কৰিবৰ কাৰণে মই খুজি আনিছোঁ। হয়, যিটো নেকি মেচিনটো এতিয়া মই আপোনালোকক দেখুৱাম। মই তাত আৰাৰ লেয়াৰ কণী দি থৈ দিয়া আছে আৰু 2-4টা মই লোকেল কণীও দিয়া আছে, যিটো নেকি সোণালী মুৰ্গীৰ কণী সেইটো দিয়া আছে। সেইটো মই তাৰমানে ট্ৰায়েলৰ কাৰণে দিছোঁ যে কণীৰ পৰা পোৱালিটো ওলাব নাই, সেইটো কাৰণে মই দি থকা হৈছে। আৰু আহকচোন বাৰু মই আপোনালোকক দেখুৱাওঁ মই কি ধৰণে দিছোঁ। হয় বন্ধুসকল, এইটো চাওক, এইটোৱে মেচিনটো আৰু আমি এনেই টেম্পৰাৰীকৈ এনেকৈ বনাই লোৱা হৈছে। আৰু এইটো চাওক আপুনি, যিটো নেকি কণ্ট্ৰলাৰটো হয়। এতিয়া চাওক, ইয়াত আমি আৰাৰ লেয়াৰ কণী সেইটো আমি 35 দিয়া হৈছে আৰু যিটো নেকি লোকেল কণী সেয়া আমি এনেই 5টা দিয়া হৈছে। আৰু চাওক, আমি কি ধৰণে এনেকুৱা মাৰ্কিং কৰি লোৱা হৈছে। মাৰ্কিংটো যাতে এইকাৰণে কৰি লোৱা হৈছে যাতে আপোনালোকে সকলোৱে জানে যে এইটো ঘূৰাই থাকিবৰ কাৰণে এনেকুৱা কৰি লোৱা হৈছে। আৰু তলত এটা এনেকুৱা পানী বাতি এটা দিয়া হৈছে আৰু তলত এখন এডজাষ্ট ফেন চলি লগা হৈছে আৰু এটা তলত চেন্সাৰ এডাল আছে। হয় বন্ধুসকল, চাওক, এইটো এনেকুৱা অট'মেটিক চিষ্টেম হয় আৰু আপুনি চাওক এতিয়া 37.4 হৈছে আৰু এইটো অট'মেটিক এইটো কাট হৈ যাব। এয়া দেখিছে, এতিয়া অট'মেটিক কাট হৈ গ'ল। এয়া দেখিছে আপুনি, লাইটটো অফ হৈ গ'ল। এতিয়া আপুনি চাব আকৌ। হয় বন্ধুসকল, আপোনালোকে দেখিলে মই কি ধৰণে কণীটো হেচিং কৰি আছোঁ। আৰু যদিও আপোনালোকে ইচ্ছা কৰে আপুনিও ঘৰতে এনেকৈ সৰু এটা ইনকিউবেটাৰ বনাই আপুনিও পোৱালি প্ৰডাকশ্যন কৰিব পাৰে বা নিজে ঘৰতে হ'লেও পুহিব পাৰে। বাৰু ঠিক আছে বন্ধুসকল, মই ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ। আৰু যদি মোৰ চেনেলটো যদি মোৰ প্ৰথম আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই এনেকুৱা ধুনীয়া ভিডিঅ' মই আকৌ আনি থাকিম। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।